নমস্কাৰ, এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ জানুৱাৰী। আজি দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আমাক অৰুণোদয় আঁচনি নালাগে, লাগে মাননি, আৰু আমাক মাননি নিয়মীয়াকৈ দিব লাগে। এবাৰ প্ৰতিবাদত বহিছে ৰান্ধনী আৰু অংগনবাদী কৰ্মী সহায়কসকলে। আমাক মজুৰি লাগে, অৰুণোদয় আঁচনি পাম বুলি আমাক প্ৰলোভন দি আহিছে চৰকাৰে। কোনো ৰান্ধনীয়ে অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা নাই। মিড ডে মিলৰ ৰান্ধনী মহিলাসকলে এই কথা ক'লে। ইফালে আমাক অৰুণোদয় আঁচনি নালাগে, আমাক মাননি নিয়মীয়াকৈ দিব লাগে, আৰু আমাক মজুৰি লাগে, আৰু অৰুণোদয় আঁচনি পাম বুলি আমাক প্ৰলোভন দি আহিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে এটা ডাঙৰ খবৰ। জাপানে দিছে কোভিডৰ ভয়ংকৰ প্ৰতিবেদন। এদিনত আক্ৰান্ত হৈছে ৭,৬৮৮ জনকৈ লোক, আৰু এই সপ্তাহতে জাপানৰ ভয়াৱহ ৰূপ কোভিডৰ। ইফালে এদিনত মৃত্যু হৈছে ৪৫৬ জনকৈ লোক, আৰু সৰ্বকালৰ সৰ্বাধিক কোভিড সংক্ৰমণ দেশখন জাপান। আৰু নতুন বছৰত উদযাপনৰ পাছতে হঠাৎ কোভিড সংক্ৰমণৰ ৩ গুণ বৃদ্ধি হয়। আৰু ডিচেম্বৰ ২০২২ত কোভিডত মৃত্যুৰ পঞ্জীয়ন আছিল ৭,৬৮৮ জন, আৰু নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল ৮ম ঢৌ কোভিডৰ। ৩ মাহত কোভিড ১৬ গুণ বৃদ্ধি সংক্ৰমণৰ হাৰ, আৰু মৃত্যুৰ হাৰ হৈছে ৪০.৮% বৃদ্ধি। আৰু বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ২,৪৫,৫৪২ জনকৈ লোক। মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে এটা ডাঙৰ খবৰ। পুনৰ ভয়ংকৰ প্ৰতিবাদ। মাননি নহয়, মজুৰি লাগে মধ্যাভোজন কৰ্মচাৰীক। প্ৰতিবাদেৰে কপালে এবাৰ কাহিলীপাৰাৰ সৰ্বশিক্ষা চৌহদ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিম্নতম ১,০০০ টকা মাননি দিয়াৰ সলনি ৯,০০০ টকাৰ মজুৰি বিচাৰি প্ৰতিবাদ। প্ৰতিমাহে মজুৰি দিয়াৰ দাবীৰে কৰ্মচাৰী ইউনিয়নৰ এনে দাবীৰে অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে কাহিলীপাৰাৰ সৰ্বশিক্ষাৰ মুখত প্ৰতিবাদ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ প্ৰতি পূজাৰে সদৌ অসম মধ্যাভোজন কৰ্মচাৰী ইউনিয়নে এতিয়া দি থকা নিম্নতম ১,০০০ টকাৰ মজুৰি গড় নচলে বুলি কৈ প্ৰতিবাদ কৰা কৰ্মচাৰীয়ে তেওঁলোকক মজুৰি দিবলৈ দাবী জনাইছে। অসমৰ আটাইকেইখন জিলাৰ পৰা অহা প্ৰতিবাদকাৰীয়ে কাহিলীপাৰা সৰ্বশিক্ষা অভিযান মিছনৰ সন্মুখত পথ প্ৰায় ৩ ঘণ্টা অৱৰোধ কৰে, আৰু চৰকাৰে তেওঁলোকৰ দাবী নামানিলে তেওঁলোকে প্ৰতিবাদ আৰু তীব্ৰতৰ কৰিব বুলি জনাইছে। এই মুহূৰ্তত জনাইছো আমাৰ ৪ নম্বৰ খবৰটো। আমাৰ ৪ নম্বৰ খবৰতে আছে কৃষকসকলৰ বাবে এটা ভাল খবৰ। কৈছে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনাৰ পৰা কিদৰে লাভান্বিত হ'ব কৃষক। লখিমপুৰ জিলা কৃষি বিভাগৰ সজাগতা সভা। এই মুহূৰ্তত জনাইছো ৰাজ্যৰ কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ। বুধবাৰৰ পৰা লখিমপুৰ জিলাত আৰম্ভ হৈছে কৃষি বিভাগৰ অন্যতম কল্যাণকামী আঁচনি প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা কৰ্মশালা ও সজাগতা সভা। জিলাখনৰ প্ৰায় প্ৰতিটো কৃষি চক্ৰ সামৰি চলিবলগীয়া এই সজাগতা সভা বুধবাৰে ঢকুৱাখানা কৃষি চক্ৰত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। সেইদৰে বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে ক্ৰমে গিলামৰা আৰু বগী নদীত কৃষক ৰাইজৰ মাজত আঁচনিখনৰ সন্দৰ্ভতে সজাগতা চলোৱা হয়। অনুষ্ঠিত হৈ থকা সজাগতা সভাসমূহত মহকুমা কৃষি বিষয়া উদ্যান শস্য দেৱজিৎ মহন্ত দত্তই প্ৰধানতঃ সমল ব্যক্তি হিচাপে উপস্থিত থাকি কৃষক ৰাইজৰ মাজত আঁচনিখনৰ বিষয়ে সবিশেষ দাঙি ধৰাইছে। আৰু সংশ্লিষ্ট কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়াসকল, কৃষি সম্প্ৰসাৰণ সহায়কসকল, মিডিয়া বিশেষজ্ঞ আৰু উদ্যান শস্যৰ টেকনিকেল এক্সিকিউটিভৰ লগতে আঁচনিৰ লগত জড়িত কোম্পানীৰ বিষয়ববীয়া উপস্থিত আছিল সজাগতা সভাসমূহত। এই মুহূৰ্তত জনাইছো আমাৰ ৫ নম্বৰ খবৰটো। আমাৰ ৫ নম্বৰ খবৰতে আছে এটা ডাঙৰ খবৰ। পান কাৰ্ডক লৈ এক ডাঙৰ ঘোষণা কৰিছে। শিশুৰ বাবে বনোৱা পান কাৰ্ড জানক কেতিয়া ইয়াৰ প্ৰয়োজন হ'ব, কেনেকৈ কৰিব আপোনালোকে অনলাইন অফলাইন আবেদন। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। পান কাৰ্ড আজিৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ নথিসমূহৰ ভিতৰত এখন। যদি আপোনাৰ শিশুৰ নামত বিনিয়োগ কৰিব বিচাৰে বা নমিনি বনাব বিচাৰে তেন্তে পান কাৰ্ডৰ প্ৰয়োজন হয়। ইয়াৰ উপৰি ITR ফাইলিং নিয়মৰ মতে ভাৰতত ITR ফাইল কৰাৰ কোনো সীমা নাই। যদি কোনো নাবালকে ১৫,০০০ টকা প্ৰতিমাহত উপাৰ্জন কৰে তেন্তে তেওঁ ITR ফাইল কৰিব পাৰে। ITR ফাইল কৰাৰ বাবে পান কাৰ্ড অতি প্ৰয়োজন। ইয়াৰ কাৰণ হ'ল আয়কৰ বিভাগৰ ফালৰ পৰা পান কাৰ্ড প্ৰাপ্ত কৰাৰ কোনো বিশেষ বয়স নাথাকে। ইয়াৰ অৰ্থ হ'ল নাবালক হ'লেই পান কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব।